ইফালে যাই আছোঁ, যাওঁতেই সি পিছৰ পৰা আহি মোৰ গাড়ীত মাৰি দিছে। মোৰতো টটো সেইটো বাইক আছিল, বাইকত 3জন আছিল। মোৰ পিছৰ পৰা আহি সেইটো মাৰি দিছে। মাৰি দিয়াৰ পিছত মই ব্ৰেক মাৰিছোঁ। ব্ৰেক মৰাৰ লগে লগে মোৰ গাড়ীটো একেবাৰে শেষ হৈ উল্টি গ'ল। উল্টি যোৱাৰ পিছতে মই একো নোৱাৰোঁ। 3জন আঘাত পাইছোঁ। বাইক যেজন চলাইছে সেইজনে মোৰ পিছত লগাই দিছে। 3জন আছিল। হয়, লগাই দিছে। সেইটো কি কয় আপোনাৰ পাটিন তলা কয় নেকি, সেইটো জেগাত লগাই দিছে। মই যাই আছে, মোৰ গাড়ী অলৰেডি বাঢ়ি গৈছে। যাৱাৰ পিছত এই টোটোৱালাই মোক লগাই দি পেলাই দিলে। টোটো আগত আছিল, মই পিছত আছিলোঁ। মই চাইড দি যাই আছোঁ, মোৰ গাড়ী অলৰেডি বাঢ়ি গৈছে। তেতিয়া সি তাৰ মাজদাৰটা ভাঙা আহিল, সি চাইড কাটিবলৈ মোক লগাই দি পেলাই দিল। মোৰ 18 বছৰ। মোৰ গাড়ী 3জন আছিল। মানে মোৰ 3জন আছিল। এটা মানে ইয়াতে নামিব আর কি নাই, হেলমেট নাই মানে এটা মানে ইয়াতে নামিব, এইটো মাঝে যে হয় এইটোৱে কথা। মানে মানে ইয়াৰ পৰা বাজাৰৰ পৰা যাই আছো না। হেলমেট কিয় লোৱা নাই? হেলমেট কিয় লোৱা নাই? হেলমেট লোৱা নাই ভাই। কিয় লোৱা নাই? ঘৰত না আছিল তো। কেইজন মানুহ ক্ষতি হৈছে এতিয়া? এতিয়া 2টা মানুহ ক্ষতি হৈছে। 2টা মানুহ। আঘাত কেইজনে পাইছে? আঘাত 2টা মানুহে পাইছে। তুমি আঘাত পোৱা নাই? মই অলপমান পাইছোঁ মাথাতে। আৰু কেইজনে পাইছে? এই টোটোৱালা ড্ৰাইভাৰে পাইছে। টোটাল 4জন। নাই, অলপমান পাইছে। অলপ পাইছে। ৰিয়েল নাই, হেলমেট নাই, কেনেকৈ গাড়ী চলাইছে? মানে মোৰ গাড়ীটো চলোৱাই আছে না। মই আছে 2টা মানুহ আহিছোঁ মাজৰ পৰা। 18 হৈছে। দেউতাকৰ নাম কি? দেউতাকৰ নাম সাদেক হোসেন। ঘৰ ক'ত? হাৰচিংমাৰী। কি? সাদেক হোসেন। সাদেক হোসেন।